এজন জিকিজাৰী শুভাকাংক্ষী হিচাপে বহুত ভাল পাইছোঁ। ভাল খবৰ এটা কালি পালোঁ, আপোনালোকেও নিশ্চয় পাইছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী তথা বৰ্তমান গোলাঘাটৰ নিবাসী বিশিষ্ট সন্মানীয় জ্যেষ্ঠ শিল্পী শামছুদ্দিন আহমেদ ডাঙৰীয়াক ৰাষ্ট্ৰীয় পৰ্যায়ত আজান পীৰ বঁটাৰে সন্মানিত কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। সুখী আনন্দিত হৈছোঁ। এই বঁটা প্ৰদান অনুষ্ঠানৰ দ্বাৰা নতুন প্ৰজন্মৰ লগতে যিসকলে জিকিজাৰি চৰ্চা কৰি অনতা শিল্পী হৈছে তেখেতসকলো উৎসাহিত হ'ব। সেয়েহে কওঁ, আহক আমি সকলোৱে মিলি জিকিৰৰ চৰ্চা কৰোঁ। যিসকল শিল্পীয়ে বৰ্তমান জিকিৰৰ চৰ্চা কৰি আছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে আপোনালোকৰ চৰ্চা আগবঢ়াই লৈ গৈ থাকক। এনেকৈ এদিন আপোনালোকো সফল হ'ব পাৰিব। পুনৰবাৰ মই জ্যেষ্ঠ সন্মানীয় ব্যক্তি শামছুদ্দিন আহমেদ ডাঙৰীয়াক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।